নমস্কাৰ বন্ধুসকল, মাই ইউটিউব ব্লগ CNK অসম কি ক'ত কিয় বিখ্যাত পুৰণি নাম নতুন চিনাকি এই শিতানত আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ মেৰমুখ 12 চহৰীয়া উন্নয়ন সভাৰ সোণালী জয়ন্তী উদযাপনৰ এই সভাৰ কিছু কিয়াদাংশ দৃশ্য গ্ৰহণ কৰি আপোনালোকক কিছু ইয়াৰ দূৰভাষ দিব বিচাৰিছোঁ যে ভৱিষ্যত প্ৰজন্মসকলে আমাৰ যি উদযাপন সমিতিৰ বিষয়ববীয়াসকলে যি ধৰণে অপ্ৰাণ চেষ্টাৰে দুহুবন কাটি কৰি আজি উন্নয়ন সভাৰ সমিতি সেই সভাখন উদযাপন কৰিবলৈ যি মানসপটেৰে আগবাঢ়ি আহিছে, গাঁৱৰ সকলো ডেকা যুৱক যুৱতী আৰু গাঁৱৰ বয়োজ্যেষ্ঠ সকলো ব্যক্তিয়ে এই সভাখনত অংশগ্ৰহণ কৰিবলৈ যত্নপৰিৰে চেষ্টা কৰিছে। সেয়ে বন্ধুসকল, এই ভিডিঅ'টো চাই থাকক আৰু উঠি অহা প্ৰজন্মই যাতে ভৱিষ্যতে এই ভিডিঅ'বিলাক দেখা পায়, দুগুণে সমাজৰ হকে দেশৰ হকে কাম কৰিবলৈ যাতে প্ৰেৰণা পায়, সেই অধীৰ আগ্ৰহেৰে এই ভিডিঅ'বিলাক আপোনালোকলৈ বুলি প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, 1971 চনতে প্ৰতিষ্ঠা হোৱা মেৰমুখ 12 চহৰীয়া উন্নয়ন সভাই প্ৰতিষ্ঠাৰ সুদীৰ্ঘ 50 বছৰীয়া পৰিক্ৰমা কৰি ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। পাৰ হৈ যোৱা দীৰ্ঘ সময়ছোৱাত মেৰমুখ 12 চহৰীয়া উন্নয়ন সভাই বৰনাৰায়ণপুৰৰ দক্ষিণ অঞ্চলৰ বৃহত্তৰ মেৰমুখ সমাজখন সংগঠিত কৰি সামাজিক, শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰলৈ যি বৈপ্লৱিক নৱজাগৰণ আনিবলৈ সক্ষম হৈছে, সেই সোণালী সময়ক ইতিহাসৰ পাতত ধৰি ৰখাৰ ৰোমন্থন কৰা হৈছে উদ্দেশ্য এই সভাখনি। যোৱা 2024 চনৰ জানুৱাৰী মাহত সোণালী জয়ন্তী উদ্বোধনী অনুষ্ঠান ভাগ সমাপন কৰা হৈ গৈছে। সেয়েহে মেৰমুখ 12 চহৰীয়া উন্নয়ন সভাৰ সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানটি আজি ইংৰাজী 29, 30 আৰু 31 মাৰ্চ, অসমীয়া 15, 16 আৰু 17 চ'তত এই তাৰিখৰ তিনিদিনীয়া কাৰ্যসূচীৰে মেৰমুখ চাওচেং ৰোড প্ৰাংগণত দামচাও ধনীৰাম ফুকন ক্ষেত্ৰত সদৌ মেৰমুখ ৰাইজৰ সহযোগিতাত মহা সমাৰোহ উদযাপন কৰি ৰাইজৰ আগত প্ৰতিষ্ঠা আৰু সেৱাৰ কৰা মানসেৰে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। এই সভাখনৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ কিছু নাম ল'বই লাগিব, কিয়নো তেওঁলোকৰ যথেষ্ট বিচক্ষণ আৰু দূৰদৰ্শিতাৰে এই সভাখনি অনুষ্ঠিত কৰিবলৈ গৈ আছে। তেখেতসকল হৈছে ক্ৰমে চাও যোগেন ফুকন সভাপতি, চাও হৰকান্ত গগৈ, চাও সুৰজিৎ ফুকন সহ সম্পাদক, চাও ধীৰেন চেতিয়া সম্পাদক, হিমেশ্বৰ কোঁৱৰ সম্পাদক, নিৰঞ্জন গগৈ সম্পাদক, যোগানন্দ গগৈ সম্পাদক, অনামিকা শইকীয়া সম্পাদিকা। মেৰমুখ 12 চহৰীয়া উন্নয়ন সভাৰ সোণালী জয়ন্তী এই বিষয়ববীয়াসকলে তেওঁলোকে যি কষ্টসাধ্যৰে দিনক ৰাতি কৰি ৰাতিক দিন কৰি যথেষ্ট কষ্টসাধ্যৰে নিজৰ গাঁও আৰু অঞ্চলৰ যুৱক যুৱতীয়ে সহিতে এয়া এক ধুনীয়া এক তোৰণ সাজি উলিয়াইছে। আৰু ঠিক তেনেধৰণে চালে চকুৰোৱা মণ্ডপ আৰু চালে চকুৰোৱা চেলফি পইণ্ট যুৱক যুৱতীসকলে এক সুন্দৰ এক কাৰ্যকৰী পৰিকল্পনাৰে যি আটোমটোকাৰিকৈ সজাই তুলিছে, তাক নকৈ কোৱাৰ প্ৰয়োজন নাই। তাৰ আভাস দিব ছবিয়ে কেতিয়াও মিছা কথা নকয়। বন্ধুসকল, আহক তেন্তে আমি কিছু দৃশ্যাংশ আমি আমাৰ মানসপটত জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ হওক। গতিকে বন্ধুসকল, নিশ্চয় আপোনালোকে এই ভিডিঅ'খিনিৰ পৰা জানিব পাৰিব
যে একতাই হৈছে আমাৰ এক পৰম শক্তি। এই শক্তি যাতে ফুৰাই তৰাই সকলোকে সুদৃষ্টি দিয়ক আৰু ভৱিষ্যতৰ আকাংক্ষাখিনি যাতে পূৰণ কৰে তাৰে কামনাৰে কৰিছোঁ। এয়া চাওক চাউচৰেঙৰ যি সৌষ্ঠৱ ভাস্কৰ্য স্থানীয় যুৱক যুৱতীসকলে সজাই তুলিছে। এয়া হৈছে লাচিত বৰফুকন আৰু এয়া হৈছে মূলা গাভৰু পিজৌ গাভৰু আৰু এয়া হৈছে জয়মতী কুঁৱৰী মহীয়সী নাৰী জয়মতী কুঁৱৰী আৰু এয়া চাহ অপেন কক্ষ। দূৰ দূৰণিৰ পৰা অতিথিবৃন্দ আহি তেওঁলোকে চাহ আৰু নিজে ঘৰতে প্ৰস্তুত কৰা সামগ্ৰী তেওঁলোকে অৰ্পণ কৰিব। এয়া হৈছে জাচিংফাক স্তুতি কৰিবৰ কাৰণে জাচিংফা বেদী 8কোণীয়া চাউচৰেং অস্থায়ী চাউচৰেং গঢ়ি তুলিছে আৰু ইয়াত সকলো ধৰ্মীয়ৰে সকলো উপাসকে সমান মৰ্যাদা দিয়া হৈছে। এয়া চাওক মাটিডৰাতে আছে জাতীয় নাটশাল নামঘৰ। ইয়াত উল্লেখ হৈছে আৰু প্ৰত্যেক ধৰ্মীয় বা প্ৰত্যেক সাংস্কৃতিক জগতত অংশীদাৰিত্ব সকলো লোককে ইয়াত সাঙুৰি লোৱা হৈছে আৰু মণ্ডপৰ কাষতে এয়া নামঘৰ খুব আটকধুনীয়াকৈ গঢ়ি তুলিছে। আৰু এই কাষতে আমাৰ ভোজনালয়, কিয়নো দূৰ দূৰণিৰ অতিথিবৃন্দসকল আহিব আৰু ইয়াতে কিছু তেওঁলোকৰ প্ৰয়োজনীয় যিখিনি খাদ্যাভ্যাস ইয়াতে গ্ৰহণ কৰিব পাৰিব আৰু গ্ৰহণ কৰি আছে ৰাইজে। এয়া সকলো স্থানীয় ব্যক্তিৰে একতাৰ এনাজৰী সুদৰ্শন সুনিৰ্পণ কাৰ্যকৰীতাৰে কৰি গৈছে নিজৰ নিজৰ কৰ্তব্য আৰু নিষ্ঠাৰে নিজৰ নিজৰ দায়িত্ব নিজে নিজেই গ্ৰহণ কৰি কোনো কাকো দিয়া হোৱা নাই। নিজৰ কৰ্ম মহৎ কাম কষ্টসাধ্যৰে তেওঁলোকে যথেষ্ট সেৱা আগবঢ়াইছে। নমস্কাৰ নমস্কাৰ, ধন্যবাদ ধন্যবাদ। বহুত শ্ৰম দিছে ৰাইজৰ কাৰণে, নহয় জানো বাৰু? এয়া অতিথিসকলক আদৰিবৰ কাৰণে, অতিথিক আপ্যায়ন কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্টসাধ্য কৰিছে, এয়া স্বীকাৰ কৰিবই লাগিব। এয়া আমাৰ সকলো স্থানীয় ৰাইজ।
বন্ধুসকল, এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব। স্থানীয় যুৱক অধ্যক্ষ ডক্টৰ দিগন্ত কুমাৰ ফুকনে তেখেতে এই সভাৰ অতি কম দিনৰ ভিতৰতে সভাৰ উদ্বোধনী এক গীত ৰচি দিয়ে আৰু স্থানীয় যুৱক যুৱতীসকলে এই গীতটো পৰিৱেশন কৰে সভাৰ আৰম্ভণিতে। চাওঁ আহক সেই মনোমোহা গীতটি, আৰু এই গীতটি শুনিয়ে মই চাও নিৰিংখাম গগৈ আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম।